एकदम साइड सीधा साइड आपको घुले रखो এনেকে চা ওপৰৰ চাবি जन गण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल वंग विंध्य हिमाचल यमुना गंगा उच्छल जलधि तरंगा तव शुभ नामे जागे तव शुभाशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत আজি এই পবিত্ৰ দিনটোত আমি আজি ভাৰত স্বাধীন হয় আজি আনুষ্ঠানিকভাৱে আমি সেই পতাকা উত্তোলন কৰি আমি সকলোৱে শ্ৰদ্ধা জনাইছোঁ বহুবিলাক শ্বহীদৰ ত্যাগৰ বিনিময়ত 1947 চনৰ 15 আগষ্টৰ দিনাখন ভাৰত স্বাধীন হৈছিল আৰু সেই দিন কৰি আজি প্ৰতি আজি আমি পতাকা উত্তোলন কৰি পতাকাখনৰ তলত আমি দেশ স্বাধীন হোৱাৰ যি মন্ত্ৰ আমি গাওঁ বা আমি যি ধ্বনি দিওঁ এয়া নিশ্চয় পবিত্ৰ ধ্বনি বুলি আমি ভাবি লৈছোঁ গতিকে আজি এই পবিত্ৰ অনুষ্ঠানত মই নেতৃগণ সকলোৱে অৱগত হৈ কথা যে আজি পতাকাখন থিয় হৈছোঁ আমি সকলোৱে কথাটো জানো গতিকে সকলোকে পুনৰকৈ শ্ৰদ্ধা জনাই মই অনুষ্ঠান মই বন্দে মাতরম ভারত স্বাধীন কি বন্দে মাতরম ভারত স্বাধীন কি বন্দে মাতরম ভারত স্বাধীন কি রাষ্ট্রীয় সংগীত ঐতিহ্যক লৈ
গৌৰৱ কৰিম দেশৰ একতাৰ আৰু ৰাষ্ট্ৰৰ সুৰক্ষাত সন্মান জনাম নাগৰিক হিচাপে মোৰ কৰ্তব্য পালন কৰিম जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल वंगा विंध्य हिमाचल यमुना गंगा उच्छल দিল্লীৰ লালকিল্লাত আজিৰ দিনটোতে পতাকা উত্তোলন কৰিছিল সেইদিনাৰ পৰা আমি স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছোঁ এই স্বাধীনতা দিৱস এই স্বাধীনতা বীৰ বীৰাংগনা যিসকলৰ কাৰণে আমি স্বাধীনতা পাইছোঁ সেইসকলক আজি স্মৰণ কৰাৰ সুভাষ চন্দ্ৰ বসু ভগত সিং কমল পাণ্ডে ঠিক তেনেধৰণে অসমৰ কনকলতা বৰুৱা মুকুন্দ কাকতি এইসকল বীৰ বীৰাংগনাৰ দ্বাৰা আমি স্বাধীনতা পাইছোঁ প্ৰতি বছৰে এই 15 আগষ্টৰ দিনা তিনি ৰঙৰ সেউজীয়া ৰং আৰু মাজতে আছে অশোক চক্ৰ গেৰুৱা ৰঙে আমাৰ ত্যাগ আৰু নিৰাশাৰ প্ৰতীক আৰু মাজৰ বগা ৰঙে শান্তি আৰু ঐক্যৰ প্ৰতীক আৰু সেউজীয়া ৰঙে মাটি আৰু সেউজীয়া ৰঙে